নমস্কাৰ বন্ধুসকল, দীপেন কুৰ্মী এগ্ৰো ফাৰ্মিঙলৈ স্বাগতম। আজি মই আপোনালোকৰ ওচৰলৈ মোৰ গাহৰি ফাৰ্ম দেখাবলৈ লৈ আহিছোঁ। মোৰ গাহৰিবোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত অলপ জনাব। এজনী হৈছে মোৰ লাষ্ট ব্লেক, প্ৰথমবাৰৰ বাবে গাভিনী হৈছে। 3 মাহ হ'ল গাভিনীৰ পৰা। মে মাহৰ 24 তাৰিখে এজনী জগিব। আৰু আগত আপোনালোকক দেখাই আছোঁ। ইয়াত আছে মোৰ দুজনী অক্সাই, 4 মাহৰ পোৱালি হয়। 40-45 কেজিৰ ভিতৰত ৱেইটটো হ'ব। আৰু 3 মাহ মানৰ পিছত সিহঁত এই হিটত আহিব। আৰু ইয়াত আছে মোৰ দুটা আছে, এইবিলাক খাহী গাহৰি হয়। সিহঁতৰ 3 মাহ হৈছে। 3 মাহত 30-25 কেজিৰ ভিতৰত হ'ব ৱেইটটো। আৰু আগত আছে, মই আপোনালোকক দেখাই আছোঁ। ইয়াত আছে মোৰ য়ক্সাইজনী। মোৰ এইজনীও গাভিনী আছে। এইজনী জুন মাহৰ 9 তাৰিখে জগিব। এইজনীও প্ৰথমবাৰৰ বাবে গাভিনী পৰিছে। প্ৰথমবাৰত কেইটা দিয়ে সেইটোতো ক'ব নোৱাৰোঁ। ইয়াত আছে মোৰ পাঠাটো। যিহেতু মোৰ পাঠাটো ক্ৰছ কৰাই লৈ বিক্ৰী কৰিলোঁ, তাৰপৰা সেই সিহঁতৰ পোৱালিখিনি বিকাৰ আগমুহূৰ্তত মানে তৈয়াৰ কৰিব লাগিব। এইটো বিশ্বনাথ চাৰিআলিৰ পৰা আনিছিলোঁ, মনোজ দা ফাৰ্মৰ পৰা। তো ৱেইটটো 12 কেজি 15 কেজিৰ ভিতৰত হ'ব। আৰু দুমহীয়া পোৱালি হয়। আৰু এইজনী হয় মোৰ য়ক্সাইজনী, ছেকেণ্ডবাৰৰ বাবে গাভিনী হৈছে। প্ৰথমবাৰত 7টা পোৱালি দিছিলে, ছেকেণ্ড টাইমত অন্ততঃ 10টা ভিতৰত দিব। আৰু তো বন্ধুসকল, মই মোৰ গাহৰিবোৰ দেখালোঁ। কেনেকুৱা হৈছে আপোনালোকে অলপ কমেণ্টত জনাব। আৰু আপোনালোকে এইটো যিটো মোৰ কৰিডৰৰ মাজেদি দুৱাৰ দুটামান দেখি পাইছে চাগে, সেই দুৱাৰবোৰ সেইকাৰণে ৰাখিছোঁ। মই এইফালে পাৰ্ট এটা আৰু বনাই আছোঁ, যিহেতু মোৰ ফাৰ্মখন 10জনী গাহৰিৰ বাবে বনাইছোঁ। প্ৰথম পাৰ্টটো বনাই লৈছিলোঁ, ছেকেণ্ড পাৰ্টটো মই আকৌ বনাই আছোঁ, যি সিহঁতৰ পোৱালিবোৰ ইটো পাৰ্টত সোমাই থ'বৰ কাৰণে। তো পোৱালি দিয়াৰ পিছত পোৱালিবোৰ থ'ম মই। এনেকৈ এইটো দুৱাৰ থৈছোঁ। এইটো মোৰ কৰিডৰটো 2টা পাৰ্ট হ'ব, এটা সোঁ চাইডে এটা বাওঁ চাইডে। আৰু সেইটো যিটো দেখিছে এইটো মোৰ লেবাৰ ৰুম হয়। আৰু ইফালে মোৰ আৰু আছে ছাগলী ৰাখিছোঁ। ছাগলীবোৰ আছে এইফালে। মুৰ্গী ফাৰ্মো আছে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট এটা কৰিব।